হেল্ল' ষ্টুডেণ্ট, তোমালোকৰ চাগে এতিয়া টেনশ্যন লাগি আছে মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব। যিহেতু এবাৰ মামাই ক'লে 10 এপ্ৰিলত দিব, এবাৰ ক'লে 10 এপ্ৰিলৰ পিছত দিব। এতিয়া তোমালোকে নিশ্চয় চাগে ভাবিব পৰা নাই যে মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব। আহাচোন ব'লা আমি ডাইৰেক্ট জনাওঁ এপ্ৰপ্ৰিয়েট ডেট যে মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব। তেতিয়া তোমালোকৰ বেছি টেনশ্যনো নকৰিবা যে মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব আৰু তোমালোকৰ বেছি অসুবিধাও নহ'ব। গতিকে ব'লাচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ইয়াত আমি এপ্ৰপ্ৰিয়েট ডেট ক'ম যে মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব। যিহেতু এবাৰ মামাই কৈছিলে যে মেট্ৰিকৰ ৰিজাল্ট 10 এপ্ৰিলত দিব, সেইটো তোমালোকৰ 9 এপ্ৰিললৈকে তোমালোকৰ ইলেকশ্যন আছে আৰু ইলেকশ্যনৰ পিছদিনাখনেই দিয়াটো বহুতো কঠিন কাম, বহুত কঠিন। আৰু টিচাৰসকলেও ইলেকশ্যনৰ কামতে লাগি থাকে আৰু পিছদিনাখন হঠাতে এপত বা ৱেবছাইটত দিয়াটো ইমান এটা সহজ কাম নহয়। কিন্তু সেইবাবে মামাই পিছত ক'লে যে মেট্ৰিকৰ ৰিজাল্ট তোমালোকৰ 10 তাৰিখৰ পিছত দিব। গতিকে এতিয়া তোমালোকৰ সঁচাই 10 তাৰিখৰ পিছতে দিব, কাৰণ তাৰিখে বহুত টিচাৰে কাম কৰি একেলগে দিব নোৱাৰিব। সেইকাৰণে 10 তাৰিখৰ পিছত তোমালোকৰ 11 তাৰিখ বা 12 তাৰিখৰ ভিতৰত দিব আৰু বিহুৰ আগতে দিব। এইটো কথা তোমালোকে চিয়'ৰ থাকা যে বিহুৰ আগত দিব। মানে 11, 12, 13 তাৰিখেও দিব পাৰে, কিন্তু 13 তাৰিখে নিদিয়ে। মোৰ মতে 11 নহ'লে 12 তাৰিখে দিবই। তোমালোকৰ চিয়'ৰ থাকা, চিয়'ৰ। আৰু আমাৰ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আপডেট কোনো চেনেলে ডাইৰেক্ট এপ্ৰপ্ৰিয়েট কৰা নাই, আমাৰ চেনেলহে কৈছে। গতিকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। ছাবস্ক্ৰাইব কৰিলে তোমালোকে লাভ হ'ব। আমি 10তো তোমালোকক গাইডেঞ্চ দিছোঁ, 11তো গাইডেঞ্চ দিম, যাতে তোমালোকে 100% স্ক'ৰ কৰিব পাৰা। গতিকে অকণো স্কিপ নকৰাকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিঅ'টো লাইক এটা কৰি দিয়া। আৰু আমাৰ হোৱাটছএপ চেনেলটো ফ'ল' কৰিবলৈ নাপাহৰিবা, লিংক পিন কমেণ্টত আছে।